दंफांखौ मा होनोमोनलाय भाषानि दंफांखौ मा होनोमोनलाय भाषानि गस काटिब दिया गस काटिब दियाটো फेरेंगाই ই নিজে মানুহ পঠাই দিব গছ কাটিবলৈ আধা ৰাস্তাতে মানে ধৰিব আৰু পিছত চালান सोरनिबा होबथानायाव आं बागदावा मेगननि जाहाबनायाबो आंनि अस्त्रखौ जानगार होनो हाया थांखिया मोनसेल' थामोनथारि ओंखारबो फेरेंगा ओंखारबोलै आरामसे गेलेगोन सोर देरहायो नायनि আমাৰ দেশত আমি ভাষণে শুনিয়ে থাকোঁ আৰু এটা ইলেকশ্যন আহিছে এই ভাষণেই ভাষণ আৰু प्रमोद बर'आ थांनानै बेखौ लरग' थरग' खालामनानै बे सुक्ति खालामनानै लाबोबाय मा जाखो मा जाखो সেই সময়ত আমাৰ বৰদপা উপেন্দ্ৰনাথ বৰ্ময়ে ট্ৰেইনৰ পৰা আহিছিলে কোকৰাঝাৰৰ পৰা আপোনাৰ চিমেণ্ট চাপৰিলৈ ট্ৰেইনৰ পৰা আহিছিলে সেই সময়ত গাড়ী ঘোঁৰা নাই বেচেৰা চিমেণ্ট চাপৰিত আহি পেলাই মোৰ ঘৰলৈ জংঘললৈ খোজকাঢ়ি গৈছিলে जोङो मोननो थाखाय जों दा जोबथा मोनसे थांखि लानांसिगौ गोसोखौ माने क्लियार खालामनानै जोङो आन्दोलनाव ओंखारबोनांसिगौ आरो जोंनि थांखिखौ যে এতিয়াও হাগ্ৰামে মহিলাৰীয়েও কয় যে আমাৰ বিজেপিৰ লগত কণ্টেষ্ট প্ৰমোদ বড়োৱেও কয় বিজেপিৰ লগত কণ্টেষ্ট মইতো কওঁ যে বিজেপি সুপাৰফাষ্ট ট্ৰেইন হৈ আছে বিজেপি এতিয়া 1 নম্বৰত আছে বিজেপি অলপ শক্তিমান হৈ আছে ইউপিলৈকে ওপৰত আছে বিজেপি আমাৰ নেক্সটতে বিজেপি সিধা কথা আমাৰ নেক্সটতে বিজেপি আছে সেইটো কথা ইলেক্ট্ৰল আমাৰ প্ৰচেছ আছে য'ত নেকি কেৱল টকাই মষ্ট ইম্পৰ্টেণ্ট বস্তু সেই মষ্ট ইম্পৰ্টেণ্ট বস্তু যদি টকাই হয় তেতিয়া আমাৰ নিচিনা মানুহ যাৰ হাতত নেকি ইমানখিনি ধন নাই আমি কেনেকৈ কণ্টেষ্ট কৰিব পাৰোঁ নহয় জানো আৰু সেইটো একচুৱেলি মোৰ মনে মানে নামানে যে মই যিমানখিনি খৰচ কৰিম সেইটো যদি মই দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে দিছ গ'জ এগেইনষ্ট মাই গ্ৰেইনছ ৰিফৰ্ম ইলেক্ট্ৰেল ৰিফৰ্ম বিচাৰিছোঁ সেইকাৰণে মই ক'লোঁ লেট আছ ৰিডিউচ দ্য কেম্পেইন এক্টিভিটিছ মই ক'লোঁ যে এতিয়া ইলেক্ট্ৰনিক মিডিয়া আছে যে আপোনালোকৰ আছে এই ইলেক্ট্ৰনিক মিডিয়াবোৰক আমি ভগাই ল'ম যে কোন কেণ্ডিডেটে ইলেকশ্যন কমিশ্যনে ভগাই দিব যে কোন কেণ্ডিডেটে কিমান আৱাৰ্ছ টেলিভিশ্যন পাব কিমান পেজ ইয়াত পাব নিউজ পেপাৰত পাব অল ইণ্ডিয়া ৰেডিঅ'ত কিমান পাব সেইবোৰত যিটো পে'মেণ্ট হৈ যাব সেইবোৰ ৰেকৰ্ড থাকি যাব তেতিয়াহ'লে দেৰ ইজ এ লেভেল প্লেয়িং ফিল্ড নহয় জানো এতিয়াতো লেভেল প্লেয়িং ফিল্ড নাই নহয় যাৰ টকা বেছি তেওঁৰ সুবিধাটো বেছি হৈ যায় এতিয়া অসমত অলেখ সমস্যা আছে অসমৰ সমস্যা সম্পৰ্কে নিজস্ব ব্যাখ্যা দি অসমৰ সুসন্তানজনে কয় মই কৈছিলোঁ 3টা ভাইৰাছ আমাৰ আছে বুলি মোৰ কনফাৰেন্সত কৈছিলোঁ 3টা ভাইৰাছ ABC ভাইৰাছ বুলি মই কৈছিলোঁ এই ভাইৰাছটো হ'ল এণ্টিপেথি যে আমি মানে পৰস্পৰক ইমানখিনি সন্দেহ ইমানখিনি বেয়া আজিকালি পাওঁ যে আমাৰ মাজত কোনো মিটিং পইণ্ট নোহোৱা হৈছে এটা পলিটিকেল পাৰ্টিৰ লগত আনটো পলিটিকেল পাৰ্টিৰ ইমান মানে কাজিয়া হয় ঠিক তেনেকৈ ইণ্ডিভিজুৱেলি মানে আমি প্ৰত্যেকক মানে ছাছপেক্ট কৰিব বিচাৰিছোঁ কাৰো লগত মানে মিলা প্ৰীতিৰে কাম কৰিব নোৱাৰা হৈছোঁ এই ভাইৰাছ বি ভাইৰাছটো হ'ল বান্ধ মই ক'লোঁ যে অসমত ইমানখিনি বান্ধ হৈ আছে পাৰ্টিকুলাৰলি কোকৰাঝাৰ এৰিয়াত চি ভাইৰাছটো মই কৈছিলোঁ কৰাপশ্যন এতিয়া বান্ধ ভাইৰাছটো মই কৈছিলোঁ এই বান্ধ ভাইৰাছ ইজ ৰেছপনচিবল টু এ গ্ৰেট এক্সটেণ্ট ফৰ দিছ প্ৰাইচ ৰাইজ ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন অসমতো কাৰণ যদি ট্ৰাক ঠিকমতে আহিব নোৱাৰে ৰাস্তাত যদি ৰৈ থাকিব লাগে তেওঁলোকে যদি পইচা দিব লাগে ৰাস্তাত ছেফটিৰ কাৰণে ছিকিউৰিটিৰ কাৰণে তেতিয়াহ'লে তাৰ মূল্য বস্তুবোৰ বাঢ়ি যাব নহয় জানো গতিকে সেইটো ইমিডিয়েটলি আমি বন্ধ কৰিব পাৰিব লাগিব প্ৰশাসনে বান্ধটো অৰ্ডাৰ দি পেলাই বন্ধ নিশ্চয় কৰিব পাৰিব আৰু মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ চবকে যে ইয়াৰ প্ৰশাসনে যেন বান্ধটো বন্ধ কৰিবৰ কাৰণে অতি শীঘ্ৰে মানে যেন এটা ব্যৱস্থা ল'ব পাৰে কৰাপশ্যনটো কেৱল অসমত নহয় কেৱল নৰ্থ ইষ্টত নহয় কৰাপশ্যন ইজ অল অভাৰ ইণ্ডিয়া আৰু কৰাপশ্যন বস্তুটো সেইটো নিড বেছড নহয় সেইটো হ'ল গ্ৰীড বেছড গ্ৰীড লোভ এইটো গ্ৰীড বেছড কৰাপশ্যনটো হ'ল এই গ্ৰীডটো দমন কৰিব লাগিব সেইটো গভৰ্ণমেণ্টৰ কেৱল কাম নহয় একচুৱেলি গভৰ্ণমেণ্টে এটা গভৰ্ণমেণ্ট কেৱল গভৰ্ণমেণ্টৰ মেজাৰ্ছ দি উই কেন নট কণ্ট্ৰল দ্য কৰাপশ্যন চিভিল ছ'চাইটি একচুৱেলি আমাৰ চিভিল ছ'চাইটি দেৰ ইজ এ গ্ৰেট ডিটাৰিয়েশ্যন ইন মৰেল কেৰেক্টাৰ মানুহক গৈ টকা কোনে দিয়ে ৰাইজেইতো দিয়ে নহয় জানো ইলেকশ্যনত টকা কোনে লয় ৰাইজেই লয় যে ইলেকশ্যন আহিলে ৰাইজেই টকা লয় যে ৰাইজে যদি তেনেকুৱা কৰে তেতিয়াহ'লে আমি কেনেধৰণৰ মানুহ পাম ঠিক এ কৰাপশ্যন ইজ দ্য ছ'চাইটি ইজ অলছ' এ পাৰ্ট অফ দিছ কৰাপশ্যন
সেই সময়ত আমাৰ বৰদপা উপেন্দ্ৰনাথ বৰমুৱে ট্ৰেইনৰ পৰা আহিছিলে কোকৰাঝাৰৰ পৰা আপোনাৰ চিমেণ্ট চাপৰিলৈ ট্ৰেইনৰ পৰা আহিছিলে সেই সময়ত গাড়ী ঘোঁৰা নাই বেচেৰা চিমেণ্ট চাপৰিত আহি পেলাই মোৰ ঘৰলৈ জংঘললৈ খোজকাঢ়ি গৈছিলে খোজকাঢ়ি গৈ তাৰ পৰা মোক লৈ আনিলে তেনেকৈ আমাৰ আন্দোলন চলি আছে সেই সময়ত বড়ো বুলি ক'লে মানে ছেকেণ্ড ক্লাছকৈ ট্ৰিট কৰিছিলে বড়ো সমাজৰ মানুহ হিচাপে ট্ৰিট কৰা নাছিলে ছেকেণ্ড গ্ৰেড চিটিজেন অফ আছাম তেনেকৈ ট্ৰিট কৰিছিলে আছামত সেইকাৰণে উপেন্দ্ৰনাথ বৰমুৱে আমাক কোকৰাঝাৰ লৈ গ'ল জেগাত আমি ঘূৰিলোঁ বিজনী কি জেগাত ঘূৰি পেলাই আমি আন্দোলনত হাত দি বেচেৰা বহুত কষ্ট কৰিলে আমি চাইকেলৰ পৰা আমি গৈছোঁ সেই সময়ত গাড়ী ঘোঁৰা নাই চাইকেলৰ পৰা আমি গৈছোঁ আমি বড়িৰ পৰা গৈছোঁ সেই সময়ত সেইকাৰণে আজি তেতিয়া সি বহুত তাৰ টোটেল কিবা আছিলে সি টোটেল ৰিভলিউশ্যন বড়ো সমাজটো পুৰা চেঞ্জ কৰিব লাগে বড়োৰ মানে মেণ্টেলিটি কেইটা পুৰা চেঞ্জ কৰিব লাগে বুলি টোটেল ৰিভলিউশ্যন বুলি সি আমাক কৈছিলে 26 জানুৱাৰীত যিটো বড়ো একৰ্ড হৈ গ'ল একৰ্ড বুলি কৈছে সেইটোক লৈ বড়ো পাৰ্টিৰ যিটো সপোন আছে ড্ৰিম আছিলে ড্ৰিমটো ছাকচেছ হৈছে বুলি আপুনি ভাবেনে নাভাবে মইতো ফাৰ্ষ্ট একৰ্ডটো ফাৰ্ষ্ট কিবা ষ্টেপটো অলপমান কমতি হ'ল ফাৰ্ষ্ট একৰ্ডটো সেইটো ভালে আছিলে আৰু ছেকেণ্ড ষ্টেপ এতিয়া ভিটিআৰ যে বনালে এটা জাষ্ট এইটো বহুত ভাল আছে এটা ছাকচেছ হৈ গৈ আছে আৰু পাৰিলে পাছলৈ ষ্টেটো পাই যাব ষ্টেট পাবলৈ আৰু চেষ্টা কৰা চবেই মিলি পেলাই মই বড়ো লিডাৰকেইটাক সেইটোৱে মই ক'বলৈ বিচাৰিছোঁ একেলগে থকা আমাৰ হাগ্ৰামা ডাঙৰীয়াও চলালে ভালকৈ চলালে বেয়াকৈ চলালে নক'ম আৰু এটা ৰিভলিউশ্যন আহি পেলাই এটা প্ৰমোদ বড়োক আৰু সিহঁতে চিফ বনালে পলিটিকেল চেঞ্জেছ পলিটিকেল চেঞ্জ হ'লে আমাৰ বড়ো সমাজৰ মেণ্টেলিটি বড়ো সমাজৰ পিচ ডেভেলপমেণ্টটো চবেই মিলি পেলাই আগবঢ়াব লাগে এইটো আমাৰ মাজত কাজিয়া প্ৰেছাৰ বেছি কৰিব নালাগে পিচ এণ্ড ডেভেলপমেণ্ট এইটো আমাৰ বড়োকেইটা বেছি আগবাঢ়িব লাগে আৰু ইউনিটি থাকিব লাগে हम तो बड़ो कम्युनिटी तो अपना जैसा मेरा पिताजी मेरा लड़का से भी मैं ज़्यादा बड़ो कम्युनिटी में मेरा रिलेटेड है बड़ो कम्युनिटी लोग ऐसा हम अच्छा पाता है वो तेनका ही होते ভাল पाए मैं और बेसी लड़ा छोली बेसिके मैं बड़ो लड़ा छोली मैं बेसी मरम करे।